ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা নিশা ধুবুৰী জিলাৰ বটৰতলৰ নয়া মছজিদৰ ওচৰৰ বদৰুল নামৰ মানুহ এজনৰ ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় তিনিটা সিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে অগ্নিকাণ্ডৰ ফলত চাৰিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰৰ কোনো আজবাব ধান চাউল টকা পইচা নথিপত্ৰ একোই উলিয়াব পৰা নাই ঘৰৰ লগতে লাগি থকা 11খন দোকানৰো বিস্তৰ ক্ষতিসাধন হয় ধুবুৰীৰ পৰা শাহনৱাজৰ ৰিপৰ্ট ডেইলি নিউজ আসাম নিউজ ডেস্ক ৰিপৰ্ট ডেইলি নিউজ আসাম